মানুহৰ হাবিয়াসৰ অন্ত নাই। অন্য জীৱৰ পৰা মানুহক পৃথক কৰাৰ অন্যতম বৈশিষ্ট্য হ'ল চিন্তা কৰিব পৰা ক্ষমতা। এই চিন্তাৰ কোনো পৰিসীমা নাই, ফলস্বৰূপে নতুন নতুন সৃষ্টিৰ সমাহাৰ। আপুনি বুদ্ধিমান নে? যদি বুদ্ধিমান তেন্তে আপোনাৰ সমান এটা বুদ্ধিমান যন্ত্ৰৰ কল্পনা কৰকচোন। আপোনাৰ এই কল্পনাৰে পৰিণতি কৃত্ৰিম বুদ্ধিমত্তা, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স। হয় বন্ধুসকল, মই সেইটো আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কথা কৈছোঁ যাৰ ওপৰত মই অলৰেডি দুটা ভিডিঅ' বনাই থৈছোঁ। ইয়াৰে প্ৰথম ভিডিঅ'টিত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স কি আৰু ইয়াৰ ইতিহাসৰ বিষয়ে মই আপোনালোকক কৈছোঁ, আৰু দ্বিতীয় ভিডিঅ'টিত ইয়াৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে কৈছোঁ। আৰু বন্ধুসকল, মই আপোনালোকক এই ভিডিঅ'টিত ক'ম আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বৰ্তমান সময়ত আমি কোন কোন দিশত ব্যৱহাৰ কৰি আহিছোঁ, আৰু লগতে ইয়াৰ ওপৰত নিৰ্ভৰ হোৱাটো ভাল হয় নে বেয়া হয় মই তাৰ ওপৰতো আপোনালোকক এই ভিডিঅ'টিত ক'ম। আমাৰ আগৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ওপৰত প্ৰস্তুত হোৱা ভিডিঅ'বোৰ যদি আপুনি এতিয়ালৈকে চোৱা নাই তেতিয়াহ'লে ওপৰত আই বটনত মই ভিডিঅ'বোৰ দি দিম, আপুনি এই ভিডিঅ'টিৰ শেষত চাই ল'ব পাৰে। আৰু বন্ধুসকল, আপোনালোকলৈ এটি বিনম্ৰ অনুৰোধ যে এই ভিডিঅ'টিক আপুনি শেষলৈকে চাব, তেতিয়াহে সকলো কথাবোৰ বুজিব পাৰিব। যন্ত্ৰৰ দ্বাৰা প্ৰদৰ্শিত বুদ্ধিমত্তাকে কৃত্ৰিম বুদ্ধিমত্তা, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বা AI বুলিব পাৰি। ই কম্পিউটাৰ বিজ্ঞানৰ এক শাখা হ'লেও গণিত, পৰিসংখ্যা বিজ্ঞান, দৰ্শন, মনোবিজ্ঞান, অৰ্থনীতি বিজ্ঞান, নেনো বিজ্ঞান, ভাষা বিজ্ঞান, জীৱ বিজ্ঞান আদি একাধিক বিষয়ৰ সন্মিলিত ৰূপৰ ফলতে আধুনিক কৃত্ৰিম বুদ্ধিমত্তা আজি পৰ্যায় পাইছেহি। আধুনিক এই পৰ্যায়টো একেদিনাই পোৱাহি নাই। ইয়াৰ এক বিস্তৃত গৌৰৱময় ইতিহাস আছে, আৰু ইয়াৰ ইতিহাসৰ বিষয়ে মই অলৰেডি আপোনালোকক কৈছোঁ। এই ভিডিঅ'টিত জাষ্ট থুলমূল এটা হিণ্টহে দিম। 1942 চনতে বিশ্বৰ প্ৰথম ৰবট আইজাক আসিমোভৰ দ্বাৰা উদ্ভাৱন। 1943 চনত জে মেককুল্লোছ আৰু ডব্লিউ পিটছৰ যুটীয়াকৈ কৃত্ৰিম নিউৰনৰ আৰ্হি। 1945 বিশ্বৰ প্ৰথম ইলেক্ট্ৰনিক কম্পিউটাৰ ENIAC উদ্ভাৱন আদি ঘটনাই ভৱিষ্যতৰ কৃত্ৰিম বুদ্ধিমত্তাৰ জগতখনৰ নতুন আশাৰ সন্ধান কৰিছিল। এতিয়া বৰ্তমানে কেনেকৈ কৃত্ৰিম বুদ্ধিমত্তাই আমাৰ সৈতে বিভিন্ন স্তৰত নিবিড় সম্পৰ্ক গঢ়ি তুলিছে। টেছলা হ'ল কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰৰ জৰিয়তে স্বয়ংচালিত গাড়ী নিৰ্মাণ কৰা প্ৰথম অটোমোবাইল প্ৰতিষ্ঠান। অডি, কেডিলাক, ভল্ট আদি প্ৰতিষ্ঠানেও স্বয়ংচালিত গাড়ী নিৰ্মাণ আৰম্ভ কৰিছে। চীনত ইতিমধ্যে ডিপ লাৰ্ণিং আৰু ছবি চিনাক্তকৰণ প্ৰযুক্তিৰ দ্বাৰা কেঞ্চাৰ ডায়েগনচিছ সফলতাৰে সম্পাদন কৰিছে। এতিয়াৰ পৰা আপোনাৰ বিদেশী ভাষা শিকাৰ প্ৰয়োজনীয়তা নাথাকিব, কিয়নো ভইচ ট্ৰে নামৰ এটা মেচিন অনুবাদক উদ্ভাৱন কৰিছে, য'ত কৃত্ৰিম বুদ্ধিমত্তা প্ৰয়োগেৰে বিভিন্ন লিখিত বা কথিত বাৰ্তাসমূহ নিৰ্দিষ্ট ভাষালৈ আপোনা আপুনি অনুবাদ হয়। নাছাই অন্য গ্ৰহত প্ৰাণীৰ সন্ধানতো কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যাপক সহায় লয়। হেডছ ফিণ্ডে নামৰ প্ৰতিষ্ঠানটোৱে ষ্টক মাৰ্কেটত লাভৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰে। আমেৰিকান এক্সপ্ৰেছ কাকতে গ্ৰাহকক অনলাইন সেৱা প্ৰদানতো কৃত্ৰিম বুদ্ধিমত্তাৰ বহল প্ৰয়োগ হয়। অতিকৈ বহুল ব্যৱহৃত ছ'চিয়েল মিডিয়া ফেচবুক কৃত্ৰিম বুদ্ধিমত্তাৰ বিভিন্ন ক্ষেত্ৰত ঘাইকৈ প্ৰয়োগ কৰে, যেনে মুখ চিনাক্তকৰণত, আত্মহত্যা প্ৰৱণতামূলক পোষ্ট নিৰ্ণয় কৰি যাৱতীয় ব্যৱস্থাৰে জীৱন ৰক্ষা কৰা আদিত। মাইক্ৰ'ছফ্টে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ কৃত্ৰিম বুদ্ধিমত্তাৰ পোষকতা কৰি $50 মিলিয়ন নিৰ্ধাৰণ কৰিছে। এনেকৈ যদি আগবাঢ়ি গৈ থাকে তেন্তে এনে এটা দিন পাবলৈ বেছি দিন নাই য'ত আপোনাৰ মোৰ ঘৰত এটা সেন্সাৰ থাকিব যিয়ে আমাৰ উশাহ নিশাহৰ একে লেঠাৰি পৰীক্ষা কৰি বিভিন্ন ধৰণৰ জটিল ৰোগৰ আগতীয়া উমান দিব। আমাৰ দেহৰ তেজৰ সুঁতিত হয়তো নেনোনাও চলিব যিয়ে মগজুত হ'ব পৰা প্লেগৰ পৰা ৰক্ষা কৰিব, ষ্ট্ৰোক বা হাৰ্ট এটেক আদিৰ পৰা আমাক বচাব। ই অসম্ভৱ নহয়, বহু ক্ষেত্ৰত সম্ভাৱনাই আছে। যি কি নহওক, ইমানবোৰ বিস্ময়কৰ উদ্ভাৱন আৰু আৱিষ্কাৰৰ পিছতো আমি কৃত্ৰিম বুদ্ধিমত্তাৰ অপপ্ৰয়োগৰ পৰা সাৱধান হোৱাটো নিতান্তই বাঞ্ছনীয়। ইয়াৰ বাবে এটা উদাহৰণ দিলে বুজিবলৈ সহজ হ'ব। 1983 চনত ষ্টেনিস্লেভ পেট্ৰভক ছোভিয়েটৰ নিউক্লিয় আক্ৰমণৰ আগতীয়া তথ্য দিয়া চেণ্টাৰৰ দায়িত্ব দিয়া হৈছিল। হঠাৎ কৃত্ৰিম বুদ্ধিমত্তাযুক্ত কম্পিউটাৰে সংকেত প্ৰেৰণ কৰিলে যে আমেৰিকাৰ ফালৰ পৰা 5টা মিছাইল ছোভিয়েটমুখী আহিছে। কিন্তু পেট্ৰভ আচৰিত হ'ল, কিয়নো আমেৰিকাৰ দৰে এখন শক্তিশালী দেশে মাত্ৰ 5টা মিছাইলেৰে আক্ৰমণ কৰিবনে? তেওঁ নিজৰ উপস্থিতি, বুদ্ধি আৰু সুস্থ চিন্তাৰে এয়া কম্পিউটাৰ ছিষ্টেমৰ ভুল বুলি ৰিপৰ্ট দিলে। পিছত প্ৰমাণ হ'ল যে ৰ'দৰ পোহৰত ডাৱৰৰ প্ৰতিফলনকে ছিষ্টেমে ভুলকৈ মিছাইল বুলি সংকেত দিছিল।
অৰ্থাৎ পেট্ৰবৰ দূৰদৰ্শিতাৰ বাবেহে এক ভয়ংকৰ নিউক্লিয় যুদ্ধৰ পৰা সেই সময়ত বিশ্বৰ ৰক্ষা পৰিল। ইয়াৰ পৰা আমি কি বুজিব পাৰিলোঁ? আমি প্ৰযুক্তিতকৈ চতুৰ হ'ব লাগিব। প্ৰযুক্তিয়ে আমাক নিয়ন্ত্ৰণ কৰিবলৈ দিব নালাগিব। স্পৰ্শকাতৰ ইছ্যুসমূহত কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰৰ ক্ষেত্ৰত সচেতন হোৱা উচিত। কৃত্ৰিম বুদ্ধিমত্তাকে যন্ত্ৰ নীতিশাস্ত্ৰৰ দ্বাৰা পৰিচালন কৰি সামাজিক অপকৰ্ম কৰিব নোৱাৰাকৈ নিৰ্দিষ্ট মডেল সংযোজন কৰি ৰোধ কৰাৰ চেষ্টা কৰা উচিত। কৃত্ৰিম বুদ্ধিমত্তা আগবাঢ়ি যোৱাৰ লগে লগে নতুন কৰ্মসংস্থাপন সৃষ্টি আৰু লোভ দুয়োটাই ঘটিব। এই ক্ষেত্ৰত কিছু মনোযোগ দিয়াটো অতিকৈ কাম্য। গতিকে বন্ধুসকল আজিলৈ আশা কৰোঁ আপোনাক এই ইনফৰমেশ্যনটো অলপ হ'লেও ভাল লাগিল। যদি ভাল লাগিল ভিডিঅ'টিক লাইক কৰিব নাপাহৰিব, লগতে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত যিটো বেল আইকন আছে তাত অল ছিলেক্ট কৰি দিব, যাতে অনাগত দিনত আহিবলগীয়া আমাৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপুনি পাই থাকে। থেংকছ ফৰ ৱাচিং।